ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। অৱশেষত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিছে সুখবৰ। নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। কেইবাটাও কৰ্মচাৰী সংগঠনৰ সৈতে চৰকাৰৰ বৈঠক অনুষ্ঠিত হৈছে। সুখবৰ আহিছে, দাবীসমূহ মানি লোৱা হৈছে। কি দাবী মানি লৈছে সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সদৌ অসম মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক সন্থাৰ প্ৰতিনিধিসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে, য'ত শিক্ষামন্ত্ৰী মহোদয় উপস্থিত আছে আৰু কেইবাটাও বিষয় সন্দৰ্ভত ইয়াত আলোচনা হৈছে। সংস্থাটোৱে উত্থাপন কৰা দাবীসমূহক লৈ আলোচনা হৈছে। বিদ্যালয় কাৰ্যালয় সহায়কসকলৰ পূৰ্বৰ দৰে মাহিলী বিশেষ ভাত্তা প্ৰদানৰ ব্যৱস্থা, স্নাতক হাৰত গ্ৰেড পে প্ৰদান, জ্যেষ্ঠতাৰ ভিত্তিত মুখ্য সহায়ক পদ সৃষ্টিৰে পদোন্নতিৰ ক্ষেত্ৰত চৰকাৰে বিবেচনাসন্মত পদক্ষেপ গ্ৰহণ কৰিব। অৰ্থাৎ কাৰ্যালয় সহায়ক সন্থাৰ দাবীসমূহ চৰকাৰে পূৰণ কৰিব বুলি এক আশ্বাস প্ৰদান কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। পিছপৰা আৰু ড্ৰপ আউট ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বাবে উৎসৰ্গিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ সমগ্ৰ শিক্ষা অসমৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক সহশিক্ষকসকলৰ প্ৰতিনিধিবৰ্গৰ সৈতেও আলোচনা অনুষ্ঠিত হৈছে আৰু শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ লগতে আন কেইবাটাও দিশত আলোচনা কৰা হৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ হিতাৰ্থে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। আৰু এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে অসম হাইস্কুল শিক্ষক সন্থাৰ প্ৰতিনিধিসকলৰ সৈতে। 2013 চনত প্ৰাদেশিকৃত বিদ্যালয়সমূহত খালী থকা পদসমূহ পূৰণৰ বাবে শিক্ষক নিযুক্তি, ভাৰপ্ৰাপ্ত বিদ্যালয় প্ৰধানসকলক নিয়মিত প্ৰধান শিক্ষক হিচাপে নিযুক্তি প্ৰদান আৰু বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ, অসম হাইস্কুলসমূহৰ সামগ্ৰিক উন্নয়ন, শিক্ষাৰ গুণগত মান বৃদ্ধি আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কল্যাণ নিশ্চিতকৰণক অগ্ৰাধিকাৰ দি ৰাজ্য চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে আৰু ভৱিষ্যতেও ৰাখিব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা সুখবৰ। সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিবৰ্গৰ সৈতেও বৈঠক অনুষ্ঠিত হৈছে আৰু বিভিন্ন দিশৰ ওপৰত ইয়াত আলোচনা হৈছে। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ প্ৰাক মূল্যায়ন পৰীক্ষা জানুৱাৰীৰ পৰিৱৰ্তে ডিচেম্বৰত সম্পূৰ্ণ কৰা, জিলা পৰ্যায়ৰ পৰীক্ষা সমিতি DLCত সন্থাৰ জিলাৰ সভাপতি সম্পাদকক অন্তৰ্ভুক্ত কৰা, উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ পাঠদান অধিক সুবিধাযুক্ত কৰাৰ বাবে বিদ্যালয়সমূহত নৱনিৰ্মিত ভৱনসমূহৰ কোঠা 40জনীয়া ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে 100জনীয়া ছাত্ৰ ছাত্ৰীৰ আসনযুক্ত কৰা, লিড কলেজ ব্যৱস্থা সম্পূৰ্ণৰূপে লিড হায়াৰ ছেকেণ্ডেৰীলৈ পৰিৱৰ্তন, স্নাতকোত্তৰ শিক্ষকসকলৰ পাঠদান নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ কৰা, অধ্যক্ষ উপাধ্যক্ষৰ খালী পদসমূহ পৰীক্ষা অনুষ্ঠিত কৰি সোনকালে পূৰণৰ ব্যৱস্থা কৰা, স্নাতকোত্তৰ শিক্ষকসকলৰ পে বেণ্ড 3ৰ পৰা পে বেণ্ড 4লৈকে উন্নীতকৰণ কৰা, বিদ্যালয়সমূহলৈ চৰকাৰে আগবঢ়োৱা অনুদানসমূহৰ হিচাপ ফলকৰ জৰিয়তে ৰাজহুৱাকৰণ। এই দাবীসমূহ চৰকাৰে যথাযথভাৱে বিবেচনা কৰিব বুলি আশ্বাস দিছে। ইপিনে সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থা 2013-21ৰ প্ৰতিনিধিবৰ্গৰ সৈতেও জনতা ভৱনত আলোচনাত মিলিত হৈছে। আইনগত কাৰণত 2013ৰ পৰা 21 চনলৈকে প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাজ্য চৰকাৰে ইয়াৰ সুসমাধানৰ প্ৰয়াস কৰি আছে আৰু প্ৰাদেশিকৰণৰ নতুন আইন ইতিমধ্যে অনা হ'ব বুলি জনোৱা হৈছে। ইপিনে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনি সহায়িকা সন্থাৰ সৈতেও বৈঠক অনুষ্ঠিত হৈছে আৰু সন্থাটোৱে মাননি বৃদ্ধিৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। বিদ্যালয় শিক্ষাৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাসকলক নিষ্ঠাৰে দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনায়। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে তেখেতসকলৰ কল্যাণৰ স্বাৰ্থজড়িত আন দাবীসমূহো পূৰণৰ বাবে প্ৰয়াস অব্যাহত ৰাখিব। আৰু এয়া আছিলে শেহতীয়াভাৱে কেইবাটাও কৰ্মচাৰী সংগঠনৰ সৈতে চৰকাৰৰ বৈঠকত আলোচিত হোৱা বিষয়সমূহ।
কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।